Hello guys, good afternoon. কি খবৰ আপোনালোকৰ? আশা কৰিছো আপোনালোক ভালে কুশলে আছে আৰু মোৰ এনেকুৱা লাগিছে যে আপোনালোকৰ ঠাইটো অকনমান বতৰটো ভাল কৰিছে নহয় জানো? গুৱাহাটীত এইকেইদিন অকনমান বতৰটো ঠাণ্ডা দেই। সিঙৰ বাখৰ হৈ আছে। হাঁহি স্কুলৰ পৰা সোনকালে আহি যায় নহয় আজিকালি মানে সোনকালে ছুটি দি আছে এইকেইদিন গতিকে বাপেক জীয়েক উনো খেলি আছে। বাপেক জীয়েক উনো খেলি আছে। আৰু মই বানিক ভাত খুৱাই আছো তো হেনেকুৱা হৈ আছে এতিয়া পৰিবেশটো বানিক মানে এক চামুচ দিয়াৰ পিছত বহুত দেৰি ৰৈ থাকিব পাৰি আৰু মুখতে লৈ থাকে কৈ থাকিব লাগিব বানি চুবোৱা তেতিয়া গৈ পেলাই মানে অকনমান চুবাই দিয়ে দুবাৰমান তাৰপিছত আকৌ পাহৰি থাকে আকৌ ক'ব লাগে চুবোৱা আৰু আনহাতে আমাৰ লাঞ্চ হোৱা নাই জয় কালি হেৰি পৰা পুৰখি ইয়াত গৈছিলে চেৰাপুঞ্জি গৈছিলে এদিন থাকিলেগে তো থাকি পেলাই কালি ঘূৰি আহিছে তাৰ পৰা আনাৰস লৈ আহিছিলে শিলঙীয়া আনাৰস হে কাটি পেলাই থৈ দিছে ভাত খাই পেলাই হাঁহিহঁতে খাবলে বুলি হাঁহিক দিছিলোঁ এতিয়া খাবলৈ তাই এতিয়া নাখায় বোলে ভাত খোৱাৰ পিছতহে খাব নাজানো এতিয়া কিমান খায় কিমান নাখায় আৰু আনহাতে আমাৰ দুপৰীয়া লাঞ্চ ৰাতিপুৱাই সব বনাই মেলি প্ৰিপেয়াৰ্ড হৈ আছে এয়া মাছৰ তৰকাৰী আছে মাছৰ এয়া পেটু ভাজা আছে দাইল এই ৰাজমাখিনি অৱশ্যে কালিৰে হয় এয়াও মানে থৈ দিছোঁ ফ্ৰিজতে আছিলে যে ফ্ৰিজৰ পৰা উলিয়াই পেলাই থৈ দিছোঁ যাতে অলপ টেম্পাৰেচাৰটো নৰ্মেল হওক আৰু তো সেয়া চলি আছে আৰু এইখিনি দেখিলে আমাৰ বানী আনি পেলাই ইয়াত থৈছেহি ইমান গাল স্কোৱাছ লৈ আহিছে ন জয় কালি চব্জি শিলঙৰ পৰা এইটো ইমান এনে এক্টিং ন এইবিলাক তোমাৰ নতুন বেগটো দেখাই দিয়া আকৌ কালি হাঁহিৰ নতুন এটা বেগ আহিছে বহুত ধুনীয়া ৰবা মই এক চামুচ খুৱাই লওঁ তাৰপিছত ময়ো গৈ আছোঁ মানু লোৱা মানু আহা হাঁহি আহা বেগ দেখুৱাম মই লৈ যাম বোলো কালি কি ধুনীয়া এটা বেগ আহিছে তাই এমাজনৰ পৰা আনিছিলোঁ লিংক দি দিম দেই এইটো কিন্তু এইটো কিমান দিন ইমান ধুনীয়া হৈ থাকে ভগৱানে জানে আৰু এইটো বৰ ধুনীয়া হেৰিও আছে দেখাই দিয়াচোন ফাংচনছবিলাক ইয়াত এটা হেৰি আছে ইয়াতে এটো এটা হুক আছে আৰু ইমান দেখাব নাই কেচি কেলে লৈ গৈছিলা এইটা কেলে লৈ গৈছিলা হে ক্ৰাফট আৰু এবিলাক কৰিবলৈ এইটো এটা তাৰপিছতে এইটোটো দেখিছে এই ইমান স্লো কৰি থাকিলে নহ'ব দেই এইটোত আকৌ তাই কিতাপ কিয় ভৰাইছে মই বুজি পোৱা নাই এইটোত গোটেই কম্পাৰ্টমেণ্ট ইয়াতে তাই পেঞ্চিল ভৰাব লাগে তাই ইয়াত এগাল গোটেই কিতাপ আৰু বহীগাল ভৰাই লৈছে আৰু ইয়াত একো নাই আৰু টিফিন ইয়াত ভৰাব লাগে বুকছ চকচোন চব উল্টা কৰি পেলাই থৈ দিছে খালি ইমান ধুনীয়া নহয় কালাৰটো এতিয়া এই কালাৰটো দুদিনতে এতিয়া কলা হৈ আহি যাব এটা চাগ তুমি খুলিব পাৰে তুমি যিমান পাৰা কিন্তু সফাকে থবা দেই বেগটো এবাৰ এইটো আজি পেন্সিলৰ এটা লাগি তুমি না এফালে থবা ইয়াতে চোৱা ইয়াত এইবিলাক থৈছে ন পেন্সিল ভৰাবৰ কাৰণে তুমি উল্টাকে কিয় ভৰাইছা বুকছ বিলাক ভিতৰটোত খেলি মেলি নকৰিবা আকৌ টিফিন বক্স ক'ত থম টিফিন বক্সটো ভিতৰ টিফিন বক্সৰ কাৰণে কম্পাৰ্টমেণ্ট আছে ন তাতে দিছেতো দেখিছে কি খেলি মেলি কৰি থৈ দিছে জয় ধৰিলে কেইটা মানুহ লাগি যাওঁ মানে খুৱাবলৈ তো ঠিক আছে ফ্ৰেণ্ডছ এতিয়া আচলতে টাইম যদি কওঁ 1:16 হৈছে 1:16 তো সেয়াই মোৰ অকণমান মুখত মেকআপ চেকআপ লাগি আছে মানে মই অকণমান ভিডিঅ' শ্বুট কৰিছিলোঁ আৰু লিণ্ডা নাই লিণ্ডা শ্বিলং গৈছে তাই নিজৰ জীয়েকক আনিব গৈছে তো সেয়াই হাঁহিক এইবিলাক ড্ৰাই ফ্ৰুটছ দি পঠিয়াইছিলোঁ গোটেই টিফিনত গোটেইবিলাক ঘূৰুৱাই লৈ আহিছে এইবিলাক এতিয়া মোৰে পেটত যাব এইবোৰ খাইতো মই শকত হওঁ যেনে তেনে জিম গৈছোঁ কাৰণে মেইনটেইন হৈ আছোঁ আৰু নহ'লে যে ফুলি শেষ হ'লোঁ হয় তো ঠিক আছে ফ্ৰেণ্ডছ পিছত আকৌ লগ পাম আৰু গা ধুৱাম এতিয়া হোলী হৈছে নে কি হৈছে বাৰু নে তাই হেৰি মা দুৰ্গাক বিসৰ্জন কৰিবলৈ গৈছিলে তাতে লগালে এইবোৰ হেন্দু মানে কি কম ছোৱালীজনী মই 2 মিনিট আঁতৰ হ'লোঁ তাই মোৰ ব্লাছাৰটো গোটেই ভাঙি চিঙি এনেকৈ লগোৱাই ল'লে তাইক এতিয়া মই গোটেই ঘন একদম গা ধুৱাব লাগিব কি হ'ল কি কৰিলা তুমি এইবোৰ দেখিছেনে বাৰু বাবা মামা
কি এইটো মানে দেখিলা শুনিছা চোৱা কি কৰি দেখাইছে কেনেকে কৰিছা নাখায় কেনেকে কৰিছা বানি কেনেকে কৰিলা তাৰমানে সেইটো হেৰিটো এনেকে এনেকে আকুৰি আকুৰি এৰুৱাই দিলে হাঁহি দেখিলি মোৰ ব্লাছটো তই যে লৈছিলি ব্লাছটো কি কৰিলে মই 2 মিনিট ইয়াতে বহি পেলাই কিবা এটা মানে মেছেজটো ৰিপ্লাই কৰি আছোঁ তাই এয়া কৰিলেগৈ গোটেই খান্দি খান্দি শেষ কৰি দিলে ব্লাছটো এনেকৈ লৈ এনেকৈ উকটি সেইটোকে দেখুৱাইছে কৰিলে উকটি আছে মই সেইটো ৰুমত গৈছোঁ দৌৰ মাৰি তেতিয়ালৈকে অৱস্থা বেয়া বহুত বেয়া লাগিছে বানি বহুত বেয়া লাগিছে তোমাৰ এতিয়া গা ধুৱাব লাগিব ব'লা দেখিছে তাই চিঞৰ দেখিছে ঐ মোৰ ওচৰত নাহে মোৰ গোটেই গাত এইবিলাক ব্লাছৰ লগাব নালাগে ঠিক আছে দেখিছে নাই এইবিলাক হয় মোৰ গোটেই কাপোৰত লাগিব এতিয়া লাগিছে বানি ব'লা গা ধুৱাম ব'লা গা নুধুৱাওঁ এতিয়া ৰাতি 7টা বাজি গ'ল 7:30 হ'ল মই গোটেইবিলাক মুচুৱাই দিওঁ আৰু তাইক হাই গাইজ চ' এতিয়া বাজিছে 8টা আৰু ঘৰখনৰ চিটুৱেশ্যনটো এয়া বুজিছে এজনীয়ে এক্টিং মাৰিছে বায়েকে কিতাপ পঢ়িছে ক'ত কিতাপ পঢ়িছে বিচনাত পঢ়িছে যেনিবা তাই টেবুল চেবুল নাই ইয়াতে পঢ়িছে তাৰপিছত মই আনফালে এইবিলাক শাৰী চাৰীবিলাক কৰি আছোঁ কিবা কিবি এতিয়া মই আপোনালোকক আচল ৰূপটো দেখুৱাওঁগৈ ব'লক পাকঘৰ ব'লক আৰু ড্ৰয়িং ৰুম ব'লক কি অৱস্থা হৈছে চাব দেই এইফালৰ পৰা এইয়া এই কৰা কামবিলাককে এতিয়া কৰি থাকিব লাগিব দেখিছে নহয় আলু এইয়া চাওক কি চিটুৱেশ্যন মোৰ ঘৰৰ হাঁহুনে কান্দো লাগি গৈছে মই অথনিৰ পৰা মোৰ ইমান বেছি গৰম উঠিছে আজি বতৰটো ভাল যদিও মানে গুপগুপনিটো আছে সেইটো কাৰণে ভাবিছোঁ যে গাটো ধুওঁগৈ বুলি 1 মিনিট মই টাইম পোৱা নাই গাটো ধুবৰ কাৰণে এইবিলাক মুচি মেলি আধাখিনি পেলালোঁ আধা এনেকৈ আছে 1 মিনিট টাইম পোৱা নাই এতিয়া মই গায়ে ধুওঁগৈ নে মই এইবিলাক আকৌ চফা কৰোঁ এইবিলাক মই চফা কৰিবৰ কাৰণে যদি মই চফা কৰি মেলি মই বাথৰুমত সোমাম ইয়াতে আকৌ এটা অঘটন ঘটাব বুজিছে এইবাৰ হাতত এখন লাগি ফণিখন লগোৱাই আহিছে আৰু চাহ Papa Baba. Hold. Okay. কি কৰিলে কি কৰিলো গম পাও ভেৰি গুড বাবা কৰা পাপা মই ভৰি বানি মোৰ ভৰি লাগিছে বানি এইবিলাক উঠা সব বুটলা আলুবোৰ তো সেনেকুৱা ঠিক আছে দিয়ক আপডেটবিলাক দি থাকিব এনেকৈ সৰুকৈ আৰু গুড মৰ্ণিং এভৰিৱান চ' আজি নেক্সট ডে হয় আৰু ৰাতিপুৱাই এতিয়া 8টা বাজিছে মই জিম যোৱা নাই আজি মই অকণমান মন্দিৰলৈ বুলি ওলাই আহিছোঁ ঘৰত পূজা পাতল কৰিলোঁ আৰু তাৰপিছতে বোলো অকণমান মন্দিৰ গৈ আহোঁ এনেই মনটো অকণমান খেলি মেলি হৈ আছে গতিকে ভাবিলোঁ যে অকণমান ভগৱানৰ দৰ্শন কৰি আহোঁ বুলি তো সেই উদ্দেশ্যৰে এতিয়া ওলাই আহিছোঁ ব'লক গৈ থাকোঁ আহি পালোঁ ফ্ৰেণ্ডছ পূজা কৰি পেলাই মন্দিৰ গৈছিলোঁ আজি আচলতে মঙলবাৰ হয় হনুমান মন্দিৰ গৈ আহিলোঁগৈ আৰু হেৰি বতৰটো দেখিছে নহয় একদম গোপা কৰি আহিছে বৰষুণ দিব যেনহে লাগিছে আৰু বৰষুণ দিব মোৰ লাগিছে দেখিছেনে এইবিলাক বস্তু ক'ত বিচনাত আছেহি বানিয়ে আনি পেলাই থৈছেহি বানি এইটো ক'ৰ পৰা আনিছিলা ক'ৰ পৰা আনিছা এইটো ক'ত আছিলে ইয়াত আছিলে থৈ দিয়া বন্ধ নকৰিবা ক'ত উঠিছা নামা ক'ত উঠি থাকা বানি নামা মা
Okay, friends. এতিয়া মই আৰু দুখনমান শ্বুট কৰি লওঁ মই শাড়ীবিলাক পিন্ধি পেলাই দেখাওঁ তাৰে ব্লাউজ পিচবিলাক মোৰ মানে ৰেডি নাথাকে ন সেইটো কাৰণে মই এনেই মোৰ দুটামান এনেকুৱা ব্লাউজ আছে সেইকেইটাকে মই পিন্ধি পেলাই শ্বুট কৰোঁ আৰু বহুতে সোধে যে আপুনি এই ব্লাউজকেইটা পিন্ধিছে এইকেইটা ব্লাউজৰ লিংক দিয়ক এইকেইটা ব্লাউজৰ লিংক দিয়ক এইকেইটা ব্লাউজ একদম মানে হেৰি কি মই এমাজনতে পাব আপোনালোকে এনেকুৱা ক্ৰপ টপবিলাক যে সেইবিলাকেই হয় ৰ'ব মই দেখাই দিওঁ আজি এটা নতুন এটা পিন্ধিম বুলি ভাবিছোঁ মই এইটো সেই এমাজনৰ পৰাই লৈ থৈছিলোঁ এইটো অলপ বেলেগ ধৰণৰ মানে তো দেখাই দিওঁ ৰ'ব গোটেইকেইটা দেখাই দিওঁ আপোনালোকে তেতিয়া ভালকৈ হেৰি কৰিব পাৰিব ল'ব পাৰিব কাৰণ মই বুজি পাওঁ বহুতে মানে এনেকুৱা নিচিনা ব্লাউজবিলাক পিন্ধি দিলে মানে সুবিধা হয় আৰু তো এইকেইটা এইটো এটা মোৰ ক্ৰপ টপ ঠিক আছে চুটি সব পিন্ধি দিয়াৰ লগে লগে আৰু অকণমান উঠি যায় গতিকে ব্লাউজৰ নিচিনাই হৈ যায় এইটো মই এতিয়ালৈকে পিন্ধাই নাই আজি মই এইটো পিন্ধিম বুলি ভাবিছোঁ এইটো এটা মানে হেৰি এইটো পেডেড হয় হা এইটো দুইটা চাইডে পেডেড আছে এইটো হোৱাইট কালাৰৰ তাৰপিছত এইটো এটা লৈছিলোঁ মই দেখাইছিলোঁৱে আগতে এইটো হল্টাৰ নেকৰ হয় মানে হল্টাৰহে কৈছোঁ চৰি হাই নেকৰ হয় এইটো এটা এইটো এমাজনৰ পৰা লোৱা হা এইটো ৰবা মানি ৰবা মানে মানি তো এইটো এটা আছে গ্ৰীণ কালাৰৰ পেডেড অকল এটাই আছিলে দেই বাকী এইবিলাক চব মানে সেই নন পেডেড হয় এইটো এটা গ্ৰীণ কালাৰৰ এইটো এমাজন এইটো খালি এমাজনৰ পৰা লোৱা নাছিলোঁ নেকি এই কালাৰৰ মই এইটো পাহৰিছোঁ কিন্তু এইবিলাক চব কালাৰ আপোনালোকে পাই যাব এইটো এটা আছে মই এনেই এনেকৈ কৰি দেখাই দিছোঁ আৰু এইটো এটা ঠিক আছে ব্লেক এটা ইউনিভাৰ্চেল এইটোতো লাগে ব্লেক এটা আছে চব উল্টা হৈ আছে সব এনে মেটেৰিয়েলটো এনেকুৱা দেই ৰিপ মেটেৰিয়েলৰ এইটো এটা আৰু এটা আছে এইটো অৰেঞ্জ এইটো মই পিন্ধা নাই আজি পিন্ধিব লাগিব তো এইটো এটা এইবিলাক মোৰ ব্লাউজ মই মানে টপ হয় মই ব্লাউজ হিচাপে পিন্ধো তো লিংক সকলোবিলাকৰে থাকিব ডেছক্ৰিপশ্যন বক্সত আপোনালোকে চাব পাৰিব আৰু দুযোৰমান সালোৱাৰৰ কথাও বহুতে সুধি থাকে যে মই ক'ৰ পৰা লৈছিলোঁ সব এমাজনৰ পৰা লৈছিলোঁ মই সব লিংক দি দিম এমাজনত ঠিক আছে চাব পাৰিব আপোনালোকে বাকী এতিয়া আৰু বাণী তাই মানে বাহিৰত গ'লেই মোৰ ভয় লাগে বাণী নামা বানু ভৌ আছে নামা তুমি নামা ব'লা তোমাক গাগা কৰাম এতিয়া আচ্ছা ব'লা গাগা কৰিম ব'লা মা আহা নামা চাবা গুড গাৰ্ল কাপোৰ খোলা এতিয়া মই বাণীক হেৰি কৰিম গা চা ধুৱাই মেলি ৰেডি কৰি অলপ চাফ চিকুণ কৰাই পেলাই তাইক খুৱাই দিম আৰু তাৰপিছতে মই ভিডিঅ' কেইটামান শ্বুট কৰি ল'ম ৰীল কেইটামান আৰু বাছ সিমানে তো ঠিক আছে ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইয়াতে সামৰি দিছোঁ আশা কৰিছোঁ চাই ভাল পাইছে অকণমান সৰু ভিডিঅ' আৰু বৰ এটা বিশেষ একো নাই ট্ৰাই কৰিম আবেলিলৈ পুনৰ আন এটা ভিডিঅ' শ্বুট কৰিবৰ কাৰণে তেতিয়ালৈ হাঁহি থাকিব ফূৰ্তি থাকিব বাই বাই